লখিমপুৰত এটা দৰিদ্ৰ পৰিয়ালত এক হাহাকাৰৰ পৰিস্থিতিৰ দৰিদ্ৰ পৰিয়ালটোত আছে এগৰাকী বিশেষভাৱে সক্ষম যুৱকজনৰ নাম ৰামপ্ৰসাদ গড়। লখিমপুৰ জিলাৰ জিয়াচুলি ২ নং প্ৰতাপগড়ৰ নিবাসী ৰামগড়ৰ একমাত্ৰ পুত্ৰ ৰামপ্ৰসাদ আৰু পিতৃ মাতৃৰ একমাত্ৰ এই পুত্ৰই যোৱা ১৫ বছৰে নাপালে চৰকাৰী আঁচনি। স্থানীয় দল সংগঠনেও এই দৰিদ্ৰ পৰিয়ালৰ যুৱকজনক আজিলৈকে কোনো ধৰণৰ সহায় নকৰাৰ অভিযোগ উত্থাপন হৈছে আৰু বিশেষভাৱে সক্ষমসকলৰ বাবে চৰকাৰে প্ৰণয়ন কৰা আঁচনিৰ পৰা বঞ্চিত হৈ আছে এই যুৱকজন। দৰিদ্ৰ পৰিয়ালটোৱে এটা চৰকাৰী গৃহ পাবলৈও সক্ষম নহ'ল বৰ্তমান পৰ্যন্ত। চাওঁ হওক এই সন্দৰ্ভত আমাৰ লখিমপুৰৰ সংবাদদাতা জিয়াউল আলীয়ে যুগুতোৱা এক বিশেষ প্ৰতিবেদন। এই মুহূৰ্তত মই উপস্থিত আছো লখিমপুৰ জিলাৰ বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত থৌথুৱানী গাঁও পঞ্চায়তৰ অধীনত ২ নং প্ৰতাপগড়ৰ গাঁৱত। মোৰ সৈতে এগৰাকী যুৱক আছে বিশেষভাৱে সক্ষম, জন্মলগ্নৰে পৰা তেখেত বিশেষভাৱে সক্ষম, কিন্তু চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে এই বিশেষভাৱে সক্ষম যুৱকজন। মোৰ লগত তেখেতৰ পিতৃ আছে। মই পিতৃৰ মুখৰ পৰা কথাখিনি জানিব বিচাৰিম। চৰকাৰী কি সা সুবিধা বা চৰকাৰী কি সা সুবিধা পাইছে বা কি সা সুবিধাৰ পৰা বৰ্তমানলৈকে বঞ্চিত হ'বলগীয়া হৈছে। কওকচোন, আপোনালোকৰ চৰকাৰী সা সুবিধা কি পাইছে? এই হুইল চেয়াৰ পাইছে নেকি? নাই একো পোৱা নাই। এই হুইল চেয়াৰটো ক'ৰ? এইটো কিনি অনা টাউনৰ পৰা। কিনি অনা। পঞ্চায়তৰ ফালৰ পৰা কিবা পাইছে নেকি? নাই পোৱা। পঞ্চায়তৰ ফালৰ পৰা নাই পোৱা। এনে আপোনালোকৰ ভোটৰ আগত আপোনালোকৰ গাঁৱততো নিৰ্বাচনী সভা হৈছে। নিৰ্বাচনী সভাত আপোনাৰ ল'ৰাটো যে এনেকুৱা বিশেষভাৱে সক্ষম বিকলাংগ, তাত উত্থাপন কৰিছিলে নাই? আপোনাৰ সভাত নাই কৰা। আপুনি অৱগত কৰাইছিলে নাই কৰোৱা? জনপ্ৰতিনিধিয়ে কোনোবাই গম পায় নাই আপোনাৰ ঘৰত যে এনেকুৱা বিকলাংগ ল'ৰা এজন আছে? আগত যিখন ইয়াৰ জন্ম হওঁতে তেতিয়া নেকি 7 কেজি ওজন, তেতিয়া মই ডাক্তৰ চিকিৎসা লাগিলোঁ যদি ভাল হৈ যাব পাৰে। তাৰপৰা ভাল নহ'ল। তাৰপৰা এটা আমাৰ এই ধৰণী বাইদেউ আহি কিছুমান কাগজ পত্ৰ লিখি দিয়াৰ পিছত ই এটা এনেকৈ ঠেলা পালে। তাৰপৰা এই ঠেলাত স্কুল গৈছিলে কেইদিনমান, ঠেলাটো ভাগি থকাত স্কুল বন্ধ। মই হ'লো হাজিৰা। কিমানলৈকে পৰিছিলে? এনেই নাম লগাইছিলেহে, মানে সৰুতে যেনিবা হৈছে আৰু ইহঁতৰ লিখীয়া, মানে 5-6 বছৰ বয়স। তেতিয়া গৈছিলে স্কুল। তাৰ পৰা ঠেলাটো ভাগি থাকিলে, তাৰ পৰা নোযোৱা। মই হ'লো হাজিৰা কৰা মানুহ। তাৰপিছত ঠেলা ভাগি থকাৰ পিছত আপুনি লখিমপুৰ যিহেতু ৱেলফেয়াৰ অফিচ আছে, ৱেলফেয়াৰ অফিচত গৈ জনাইছিলে নাই এনেকে ঠেলাটো ভাঙিলে বুলি? এইবোৰ মই চিনিয়ে নাপাওঁতো কেনেকৈ গম পাম। তাৰপিছত আজি কিমান বছৰৰ পৰা আপোনালোকে চৰকাৰী সা সুবিধা পোৱা নাই? এতিয়া হ'ল ধৰি লওক 15 বছৰমান হৈ গ'ল। 15 বছৰৰ পৰা পোৱা নাই। ইয়াৰ স্থানীয় দল সংগঠনে কিবা সহায় কৰিছে নেকি আপোনালোকক? এতিয়া আমাৰ মেম্বাৰে যিবিলাক কাগজ পত্ৰ আমাৰ পঞ্চায়তত জমা দিছে, কিন্তু সেইটো এতিয়া খাৰ খবৰ অহা নাই। কিমান দিন আগত কাগজ পত্ৰ লৈ গৈছে? এতিয়া 2 সপ্তাহমান আহিব চাগে নিশ্চয় আহিবলৈ আশা এটা আছে, কিন্তু এতিয়া কি কৰে আমাৰ মেম্বাৰক। মানে এতিয়া এখেতৰ বয়স কিমান বছৰ হৈছে? আৰু এনেদৰে এতিয়া দৰিদ্ৰতাৰ দিন কটাব লগা হৈছে শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম এইজন যুৱকে। আৰু ইয়াৰ লগে লগে বাতৰি কাকতৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ।